নমস্কাৰ বন্ধুসকল, দ্য টেক এণ্ড আৰ্ট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ বন্ধুসকল, বৰ্তমান সময়ত এটি জনপ্ৰিয় এপ হৈছে হোৱাটছএপ। প্ৰায় অধিকসংখ্যক লোকেই এটি স্মাৰ্টফোন কিনাৰ পিছত হয়তো তেওঁলোকে হোৱাটছএপ মেছেঞ্জাৰ ডাউনলোড কৰিব বিচাৰে, অৰ্থাৎ ডাউনলোড কৰে। এই হোৱাটছএপৰ সহায়ত আমি টেক্সট মেছেজৰ লগতে ভিডিঅ' কল, অডিঅ' কল, ফটো শ্বেয়াৰ, PDF ফাইল আদি বহুতো আমাৰ ডকুমেণ্ট শ্বেয়াৰ কৰিব পাৰোঁ। আমি দিনটোত কিমানবাৰ হোৱাটছএপত কাক কিমান মেছেজ কৰোঁ তাৰ হয়তো এটা হিচাপ আমি নিজেই নাজানো। আজি মই আপোনালোকক এনেকুৱা কেইটামান টিপছ দিম যাৰ সহায়ত আপোনালোকে হোৱাটছএপটোক অধিক আকৰ্ষণীয় কৰি তুলিব পাৰে। তেনেহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি আহিছোঁ ফটো আৰু ভিডিঅ' শ্বেয়াৰৰ কথালৈ। যেতিয়া আমি এজনে আনজনক ফটো বা ভিডিঅ' হোৱাটছএপত চেণ্ড কৰোঁ, তেতিয়া তাৰ যিটো ৰিয়েল চাইজ হয় সেইটো ৰিচাইজ হৈ বহুত কমি যায়। আৰু আপোনালোকে যদি বিচাৰে সেইটো ৰিয়েল MB যিখিনি আছে সেইখিনিত আনজন পাৰ্চনলৈ আপুনি চেণ্ড কৰিবলৈ যদি বিচাৰে, তেনেহ'লে আপোনালোকে সেইটো কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে যিটো ইয়াতে ডকুমেণ্ট পাব আপোনালোকে তাতে ক্লিক কৰক, আৰু ক্লিক কৰিলে যিটো ব্ৰাউজ আদাৰ্ছ আছে আপোনালোকে তাতে ক্লিক কৰক। আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন এনেকুৱাকৈ যিটো গেলেৰী সেইটো আপোনালোকক খোলা যাব, আৰু যিটো ফল্ডাৰত আপোনালোকৰ ফটো বা ভিডিঅ' আছে আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰি যিকেইটা ফটো আপুনি যিখিনি চেণ্ড কৰে সেইখিনি আপোনালোকে এনেকৈ মাৰ্ক কৰক, মাৰ্ক কৰি অ'পেনত ক্লিক কৰক। অ'পেনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ চেণ্ড কৰি দিয়ক। আৰু যদি আপুনি ভিডিঅ' চেণ্ড কৰে তেনেহ'লে এইটো আপুনি মনত ৰাখিব, যদি 100 MB বেছি হয় তেনেহ'লে সেইটো ভিডিঅ' ইয়াতে চেণ্ড নহ'ব। গতিকে মনত ৰাখিব যাতে ভিডিঅ'টো 100 MB বেছি চাইজ নহয়। এইবাৰ আমি আহিছোঁ জিপ চাৰ্চ আৰু জিপ চেণ্ড কৰাৰ কিছু কথালৈ। হয়, জিপ আজিকালি খুবেই এক জনপ্ৰিয় মিডিয়া হৈ পৰিছে। আপোনালোকে জিপ ফাইল চেণ্ড কৰিবলৈ আপোনালোকে এইটো যিটো স্মাইলি আইকন আছে তাতে আপোনালোকে ক্লিক কৰক, আৰু তাত যিটো তলত জিপ আছে আপোনালোকে তাতে ক্লিক কৰিলে যিখিনি জিপ একচুৱেলি হোৱাটছএপত আছে আপোনালোকে সেইখিনি দেখা পাব। আৰু তাৰ লগতে যিটো জিপ আপোনালোকক লাগে সেইটো আপোনালোকে চাৰ্চ কৰিব পাৰে। মই আপোনালোকক দেখাই দিছোঁ, এইটো তলৰ ফালে যিটো চাৰ্চ আইকন পাইছে আপোনালোকে তাত ক্লিক কৰিব, আৰু ক্লিক কৰি আপোনালোকে যেনিবা মই দিছোঁ লাভ, আপোনালোকে এইটো চাৰ্চ কৰিলেই আপোনালোকে ইয়াতে বহুত জিপ ফাইল আপোনালোকে ইয়াতে দেখা পাব, আৰু আপোনালোকক যিটো লাগে সেইটো আপোনালোকে এনেকৈ টাচ কৰি আপোনালোকে চেণ্ড কৰিব পাৰে। আৰু তাৰ লগতে কিবা যদি আপোনালোকে কেপশ্যন লিখিব বিচাৰে সেইটো ইয়াতে লিখি আপোনালোকে চেণ্ড কৰি দিব পাৰে। হোৱাটছএপৰ আন এটা ফিচাৰ্ছ হৈছে ষ্টাৰ্ট মেছেজ। আপোনালোকৰ যিবিলাক ইম্পৰ্টেণ্ট মেছেজ থাকে সেই মেছেজসমূহ আপোনালোকে ষ্টাৰ মাৰ্ক দি ছেভ কৰি ৰাখিব পাৰে। তাৰ বাবে আপোনালোকে আপোনালোকৰ মেছেজটো লৈ যাওক আৰু মেছেজটোত অলপ সময় টিপি ধৰি থাকক। যেতিয়া ব্লু এটি লাইন আহিব তাত আপোনালোকে তেতিয়া ওপৰত দেখিবলৈ পাব এটি ষ্টাৰ চিন, আৰু আপোনালোকে তাতে ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ পাছত সেই মেছেজটোত আপোনালোকে ষ্টাৰ মাৰ্ক এটি দেখিবলৈ পাব। আৰু যেতিয়া এই মেছেজটো পঢ়িব লাগে বহুত দিনৰ পিছত হ'লে আপুনি আৰু সেই চাট হিষ্ট্ৰীলৈ যাব নালাগে। তাত আপোনালোকে যিটো হোৱাটছএপৰ যি 3টা ডট আছে তাত আপোনালোকে ক্লিক কৰক, আৰু ক্লিক কৰি ষ্টাৰ্ট মেছেজত ক্লিক কৰক, আৰু ক্লিক কৰাৰ পাছত যিবিলাক আপোনাৰ ষ্টাৰ্ট মেছেজ থাকিব তাত আপোনালোকে সেই মেছেজটো পঢ়িব পাৰিব। আৰু মেছেজটো ক্লিক কৰাৰ লগে লগে যিদিনাখন মেছেজটো চেণ্ড কৰিছিলে সেইখিনি চাট হিষ্ট্ৰীলৈ আপোনাক লৈ যাব, আৰু সম্পূৰ্ণ মেছেজটো আপোনালোকে তাত পুনৰবাৰ পঢ়িব পাৰিব। আৰু যদি কোনোবাটো মেছেজ আপোনালোকে ষ্টাৰ মাৰ্কৰ ৰাখিব নিবিচাৰে তেনেহ'লে আপোনালোকে সেই মেছেজটো লৈ যাব আৰু গৈ মেছেজটোত ক্লিক কৰি ধৰিব। ক্লিক কৰি ধৰাৰ পাছত যিটো ওপৰত ষ্টাৰ মাৰ্ক আছে আপোনালোকে তাতে আকৌ এবাৰ ক্লিক কৰি দিব, মেছেজটো তেতিয়া আনষ্টাৰ্ট হৈ যাব। এইবাৰ আমি আহিছোঁ চাট শ্বৰ্টকাটছলৈ। হয়, আপোনালোকে যাক যাক বেছিকৈ মেছেজ কৰে তেওঁলোকৰ এটি শ্বৰ্টকাট আপোনালোকৰ হোম স্ক্ৰীনত ৰাখিব পাৰে, আৰু তাৰ পৰা জাষ্ট 1 ক্লিক কৰি আপোনালোকে তেওঁক মেছেজ চেণ্ড কৰিব পাৰে। গতিকে সেইটো ফিচাৰ্ছ অন কৰিবৰ বাবে আপোনালোকে যিটো পাৰ্চন আছে তেওঁৰ নামত এনেকৈ টেপ কৰি ধৰিব, আৰু টেপ কৰি ধৰাৰ পাছত যিটো মাৰ্ক চিন আহিব তাৰে পিছত আপোনালোকৰ যিটো ডট আছে 3টা ডট আপোনালোকৰ ওপৰফালে দেখিছে আপোনালোকে তাতে ক্লিক কৰক, আৰু ক্লিক কৰাৰ পাছত যিটো এড চাট শ্বৰ্টকাট আছে তাতে আপোনালোকে ক্লিক কৰি দিয়ক। আৰু ক্লিক কৰাৰ পাছত আপোনালোকৰ হোম স্ক্ৰীনত দেখিব সেইজন মানুহৰ নামেৰে এটি চাট ইয়াতে অন হৈছে, আৰু তাত আপোনালোকে ক্লিক কৰিলে ডাইৰেক্ট আপোনালোকৰ যিটো চাট সেই যিখিনি আপোনালোকৰ চাট হিষ্ট্ৰী সেইখিনি অন হ'ব, আৰু আপোনালোকে ডাইৰেক্ট ইয়াৰ পৰা মেছেজ টাইপ কৰি চেণ্ড কৰিব পাৰে। এইবাৰ মই আহিছোঁ হোৱাটছএপৰ এটি আকৰ্ষণীয় ফিচাৰ্ছ ফন্ট ষ্টাইল চেঞ্জ কৰাটো।
অৰ্থাৎ যিবিলাক মেছেজ আপোনালোকে সেন্ড কৰে তাৰ যিটো আখৰৰ ষ্টাইল হয় সেইটো আপোনালোকে চেঞ্জ কৰিব পাৰে তাৰ বাবে এটি এপৰ আপোনালোকে সহায় ল'ব পাৰে সেইটো হৈছে টেক্সট কনভাৰ্টাৰ আপোনালোকে প্লে ষ্টৰত টেক্সট কনভাৰ্টাৰ সাৰ্চ কৰক আৰু ইনষ্টল কৰি এপটো ওপেন কৰি দিয়ক ওপেন কৰাৰ পাছত আপোনালোকে ষ্টাইলছলৈ আহক আৰু আহি আপোনালোকৰ যিখিনি কথা ক'ব লগা আছে সেইখিনি ইয়াতে লিখক আৰু লিখাৰ পিছত আপোনালোকে ইয়াতে বহুতটা ষ্টাইল দেখিব আৰু আপোনালোকক যিটো ষ্টাইল লাগে সেইটো যিটো ইয়াতে কপি আইকন আছে আপোনালোকে তাত ক্লিক কৰক আৰু ক্লিক কৰি আপোনালোকৰ হোৱাটছএপত গৈ যিজন মানুহক সেন্ড কৰিব লাগে তেওঁ তাত গৈ পেষ্ট কৰি দিয়ক এইটো খুব আকৰ্ষণীয় হয় এইটো আপোনালোকে দেখিব পাৰিছে যেটো ইয়াতে হেল্ল' আছে এইটো একদম ওলোটা হৈ গৈছে আৰু ইয়াৰ উপৰিও বহুতটা ষ্টাইল আছে এইটো আপোনালোকে ট্ৰাই কৰিব পাৰি ইয়াতে কপি কৰি জাষ্ট পেষ্ট কৰি দিলেই হ'ব এই এপটোৰ উপৰিও আৰু কিছুমান কোড আছে সেইকেইটা মই এন্টাৰ কৰি দেখাইছো আপোনালোকে চাই ল'ব পাৰিব আৰু এই কোড কেইটা এপ্লাই কৰিলে যেটো টেক্সট হয় এটো যেটো ষ্টাইল এটো চেঞ্জ হয় এটো আপোনালোকে চাই ল'ব আপোনালোকে দেখিছে ইয়াতে যেটো হেল্ল' আছে এটো ষ্টাইলটো একদম চেঞ্জ হৈছে মই আৰু এটা ট্ৰাই কৰিছো এবাৰ দেখিছে যেটো হেল্ল' আছে ইয়াতে হেটো অলপমান বেকা হৈ গৈছে আৰু এনেকুৱা বহুত কোড আছে হেটো আপোনালোকে ট্ৰাই কৰিব পাৰে মই দেখাই দিছো বাৰু ইয়া দেখিছে হেল্ল' মাজত এডাল মাৰ্ক টনা গৈছে আপোনালোকে চাওক মই আশা কৰিছো মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক অলপ হলেও উপকৃত হৈছে যদি ভিডিঅ'টো চাই ভাল পাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু এতিয়া আপোনালোকৰ বহুমূলীয়া কমেন্ট দাঙি ধৰিব যদি কিবা দিহা পৰামৰ্শ আছে আপোনালোকে কমেন্টত লিখিব পাৰে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে থ্যাংক ইউ